যদি মোৰ ভিডিঅ' আগৰ পৰা চাই তেনেহ'লে গম পাইছে ঘৰত কামটো লাগি আছে আৰু ঘৰত কাম কৰি থকা ভাইটি এজনৰে মোবাইল এটা বেয়া হৈছে। তাকে যোৱাকালি ভাল কৰিবলৈ ৰহাতে দি থৈ আহিছে আৰু আজি আনিবগৈ লাগে। সেইকাৰণে তাক লৈ পালোগে ৰহা দোকানখন পাই মোবাইলটো লৈ মই ভাবিছিলো মোৰ মোবাইলটোতো কভাৰ এটা লগাম বুলি, পিছে কভাৰটো বিচাৰিলে আৰু কভাৰটো নাপালে। সেইকাৰণে ভাল কৰিব দিয়া মোবাইলটোকে লৈ দুইটাই গুচি আহিলো। আৰু এটা কথা, যিহেতু মই ঘৰত আছো আৰু ঘৰৰ পৰা ইফাল সিফাল যাওঁতে ঘৰটোতো দেখুওৱা হয়েই, আৰু তাতে মানে কিছুমানে কমেণ্ট কৰে মই হেনো শ্ব' অফ কৰিবলৈ ঘৰটো দেখাওঁ। আপোনালোকে কওকচোন বাৰু, মই বাৰু শ্ব' অফ কৰিবলৈ ঘৰটো দেখাম নে বাৰু? পিছে মই ইমান লাগি নাথাকো, কিন্তু আজি কবৰ মন যোৱাত আপোনালোকক ক'লো। বাৰু বাদ দিয়ক। ইফালে আহি মই ঘৰ পালোহি। ঘৰত আকৌ মা নাছিলে আৰু ঘৰটো লেতেৰা হৈ থকাত মই ঝাৰু মাৰি থাকোঁতে এই কেপটো দেখিলো। ট্ৰেইনিঙৰ টাইমত ইউজ হয় এইটো। পিছে ইয়াত লিখা থকা নামবোৰ দেখি আপোনালোকে ভাবিছে চাগে এইবিলাক কি? মানে মই যেতিয়া বেটেলিয়ানৰ ট্ৰেইনিং কৰি আছিলো আৰু ট্ৰেইনিঙৰ মাজতে যেতিয়া APR চাকৰি পালো, তেতিয়া লগৰবোৰক আধা ট্ৰেইনিঙতে এৰি থৈ আহিব লগা হৈছিল আৰু মই লগৰ সকলোৰে নামবিলাক এই কেপটোতে লিখি আনিছিলো। তাকে আজি আপোনালোকক দেখাওঁ বুলি ভাবি দেখালো।